হেল্ল' এভৰিৱান, মই মেকআপ আৰ্টিষ্ট প্ৰীতি গতিকে আৰু আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ আজি অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টি ফেচিয়েলৰ ওপৰত মই দেখাবলৈ আহিছোঁ। আৰু আজি স্কিন ব্ৰাইটনিং ফেচিয়েল এটা মই কৰিব বিচাৰিছোঁ এটা প্ৰডাক্টেৰে। আৰু আপোনালোকে মনত হয়তো ভাবিছে চাগে এটা প্ৰডাক্টেৰেনো কেনেকৈ ফেচিয়েল কৰিব। আৰু মই ষ্টুডেণ্টক শিকায়ো আছিলোঁ আৰু কৰিও আছিলোঁ আৰু কৈ গৈ আছিলোঁ এটা অনলি ফৰ 20 মিনিটছ বা আধা ঘণ্টাত এটা ফেচিয়েল কেনেকৈ আমি কৰিব লাগে। আৰু মই লৈ আহিছোঁ প্ৰীতি মেকআপ এণ্ড একাডেমি ষ্টুডিঅ'ৰ পৰা। আৰু বহুতে 1-1.5 ঘণ্টা সময় টাইম নাথাকিবও পাৰে, কাৰণ আমাৰ ফেচিয়েল এটা কৰিবলৈ হ'লে 1.5 ঘণ্টা টাইম এটা আমাক লাগে। আৰু বাচ্ছা থকা মানুহ আৰু বহুতৰ ঘৰত বহুত কামৰ প্ৰেছাৰৰ বাবে তেওঁলোকে আহিব আৰু বহু বিশেষ কামৰ কাৰণেও আহিব নোৱাৰিব পাৰে, কাৰণ 1-1.5 ঘণ্টা সময় টাইমটো দিব নোৱাৰিব পাৰে। সেই গতিকে মই 20 মিনিটছত এটা ফেচিয়েল লৈ আহিছোঁ, যোনটো এটা প্ৰডাক্টেৰে ফেচিয়েলৰ মাছাজৰ কামো হয় আৰু পেক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। সেই গতিকে আপোনালোকে চাওকচোন। আৰু প্ৰথমতে আপোনালোকে দেখিছিলে যে লুকটো দেখিছিলে কেনেকুৱা, স্কিনটো অকণমান ব্ৰাইটটো কম আছিলে, আৰু এতিয়া ফাইনেল ৰিজাল্টটো আপোনালোকে নিজেই দেখা পাব কেনেকুৱা হ'ব। আৰু এইকণতে মই এটা কথা আপোনালোকৰ ওচৰত আলোচনা কৰিব বিচাৰিছোঁ যে কোনে কোনে ঘৰতে কিনি পেলাই ফেচিয়েল এটা কৰে বাৰু, আপোনালোকে মোক জনাবচোন। কাৰণ কেতিয়াও ঘৰতে বহি নিজে ফেচিয়েল এটা কেতিয়াও নকৰিব, কাৰণ ডিছকাছ নকৰাকৈ। কাৰণ কোনটো প্ৰেছাৰ পইণ্ট কেনেকৈ দিব লাগিব, কোনটো ফেচিয়েল কোনটো স্কিনত লগাব লাগে, বহুত কথা আছে। কাৰণ আমাৰ স্কিনটো কোমল থাকে, সেই গতিকে বহুত কনচাল্ট কৰিহে স্কিন এটাত কি লগাব লাগিব কি লগাব নালাগিব তাৰ হিচাপতহে আপোনালোকে ব্যৱহাৰ কৰিব। আৰু এটা মোক কথা ক'ব সকলোৱে যে টনাৰ, নাইট ক্ৰীম, ডে ক্ৰীম আৰু ক্লিনজাৰ কোনে কোনে ব্যৱহাৰ কৰে। এইটো হৈছে আমাৰ ডেইলি ৰুটিন, সদায় কৰিব লাগে। আৰু স্কিনটো সদায় বহুত ধুনীয়া টাইট আৰু বহুত ধুনীয়া হৈ থাকিব। কথা কওঁতে ফাইনেল ৰিজাল্ট আপোনালোকে চাব পাৰিব এতিয়া কেনেকুৱানো হৈছে। আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু এনেকৈ যদি কোনোবাই কৰিব বিচাৰিছে সোনকালে যোগাযোগ কৰিব প্ৰীতি মেকআপ একাডেমি ষ্টুডিঅ'ত। আৰু লোকেশ্যনটো তেজপুৰ বালিপাৰা, ষ্টেট বেংকৰ একদম কিনাৰতে আছে, আৰু একদম শিকোৱাও হৈ আছে ইয়াত বহুত কম বাজেটত। আৰু নিজৰ প্ৰডাক্ট প্ৰভাইড কৰি পেলাই মই ষ্টুডেণ্টক শিকাই আছোঁ। আৰু সঁচাকৈ বহুত দূৰৰ পৰাও ষ্টুডেণ্টবোৰ আহিছে আৰু তেওঁলোককো শিকাই আছোঁ, এনেকৈ প্ৰশিক্ষণ দি আছোঁ। আৰু তেনেকৈ যদি কোনোবাই শিকিব বিচাৰিছে স্কিনৰ ওপৰত, মেকআপৰ ওপৰত, সকলোৱে শিকিব পাৰিব। সোনকালে কণ্টেক্ট কৰিব, কাৰণ অফাৰ প্ৰাইচ চলি আছে আপোনালোকৰ বাবে। আৰু এতিয়া আপোনালোকে ফাইনেল ৰিজাল্টটো চাওকচোন কেনেকুৱা হৈছে, কিমান ধুনীয়া ৰিজাল্ট দেখিছেনে। ভিডিঅ' চাব বিচাৰে পেজটো ফ'ল' কৰিব নাপাহৰিব।